আপোনালোকে জানেনে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সাপ কোনটো? নে ক'ব পাৰিব সাপৰ সকলোতকৈ ডাঙৰ প্ৰজাতি কোনটো? আজি আমি ক'ম পৃথিৱীত এসময়ত বাস কৰা সকলোতকৈ ডাঙৰ সাপ। এই সাপটোৰ আগত এনাকন্দাও এটা সৰু সাপৰ পোৱালিৰ নিচিনা, আৰু এই সাপটোৰ নাম হ'ল টাইটানোবোৱা। আৰু এসময়ত পৃথিৱীত ৰাজত্ব কৰিছিল এই সাপটোৱে আৰু মাটি কপাইছিল। আজিৰ পৰা প্ৰায় 58 মিলিয়ন বছৰ আগত বাস কৰিছিল আৰু 10 লাখ বছৰ পৃথিৱীত ৰাজত্ব কৰিছিল টাইটানোবোৱাৰ প্ৰজাতিয়ে। সকলোতকৈ ডাঙৰ সাপ আছিল টাইটানোবোৱা। সাপটোৰ চাইজ আছিল প্ৰায় 13 মিটাৰ দীঘল আৰু 1000 কেজি ওজন। সাপটোৱে এবাৰ মুখ খুলিলে প্ৰায় 2টা ঘঁৰিয়াল একেলগে সোমাই গৈছিল। মাটি আৰু পানীত সমানে বাস কৰিছিল টাইটানোবোৱাই। বৈজ্ঞানিকে কয় যে টাইটানোবোৱা সাপটো সকলোতকৈ ডাঙৰ সাপ আছিল এই পৃথিৱীত। এতিয়াৰ কথা ক'ব গ'লে প্ৰথমবাৰ কলম্বিয়াত এই সাপটোৰ হাৰ্ডি পোৱা গৈছিল আৰু বিশ্লেষণ কৰি গম পোৱা গৈছিল যে সাপটোৱে এদিনত প্ৰায় 40 কেজি খাদ্য খাইছিল। যদি কেনেবাকৈ আজিৰ দিনত সাপটো জীয়াই থাকিলেহেঁতেন তো পৃথিৱীৰ পৰা সকলো মানুহ নোহোৱা হৈ গ'ল হয়, খাই পেলালে হয় চাগে। এতিয়াৰ সময়ত ক'ব গ'লে সকলোতকৈ ডাঙৰ সাপটো হৈছে গ্ৰীণ এনাকন্দা, যিটোৰ ওজন প্ৰায় 227 কেজি। এতিয়া গ্ৰীণ এনাকন্দা ব্ৰাজিলৰ এমেজন জংঘলত বিশেষকৈ পোৱা যায়। ভাবি চাওকচোন, টাইটানোবোৱাৰ ওজন প্ৰায় 1000 কেজি আৰু গ্ৰীণ এনাকন্দাৰ ওজন 227 কেজি। কিমান বেছি পাৰ্থক্য! ইয়াতে গম পাই যে টাইটানোবোৱা কিমান ডাঙৰ আছিল আৰু কিমান প্ৰকাণ্ড আছিল। সেইকাৰণে টাইটানোবোৱাক কোৱা হৈছিল জায়েণ্ট টাইটানোবোৱা। সেইকাৰণে বৈজ্ঞানিকে কয় যে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ প্ৰজাতিৰ সাপ আছিল টাইটানোবোৱা। ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লগতে লাইকো কৰি দিয়ক।